গুড মৰ্নিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 8 ফেব্ৰুৱাৰী, ৰাতিপুৱা এতিয়া 10টা বাজিছে। বতৰটো বহুত ঠাণ্ডা, ডাৱৰীয়া কৰিছে আপোনালোকে। চ' মায়ে সেইফালে কিবা কাঢ়ি পিনি ধুই পিনি ভিতৰলৈ নিবলৈ ৰৈ আছে। মই সিহঁতৰ সৰুকেইটাক টিউশ্যন লৈ পিনি ৰ'দত অলপ ফুৰিবলৈ আহিছিলোঁ। ৰ'দ চ'দ নাই, ভিডিঅ'টো তেনেদৰে আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু এটা কথা, আপোনালোকে ভিডিঅ'টো চাই মোৰ চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি নিদিয়ক, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক এটা কৰি দিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তই থাক, তেনেকৈ নোৱাৰ নি? তাক কেইটা মাৰিলি আজি? ক'ত তই হ'ল তোৰ চেণ্ডেল যি প্ৰায় 3টামান বাজিছে। ভাত পানী খোৱা হ'ল, মায়ে ভাত পানী ধুনীয়াকৈ দিলে, খালোঁ। কিন্তু নিজৰহে পেটটো ভৰিলে, মোবাইলটো পেটবোৰ ভৰাব লাগিবতো। সেইকাৰণে যাওঁ দোকানলৈ কেলৈ যাওঁ? ৰিচাৰ্জ কৰিবলৈ যাওঁ। ৰিচাৰ্জ আজি কাটিব, নহ'লে আকৌ আপোনালোকক সদায় দিনে ৰাতিপুৱা 8টা বজাত ভিডিঅ' কেনেকৈ দিম? চ' সেয়াই দোকানলৈ গৈ আছোঁ। সেইফালে গোটেই বতৰ ডাৱৰীয়া কৰিছে, একদম ক'লা বৰষুণ দিব যেন পাইছোঁ। টাউনৰ ফালে পূৰা বৰষুণ দি আছে, শিৱসাগৰ ফালে। এতিয়া গধূলি 8টা বাজিছে। ৰিচাৰ্জ কৰি আহি মেলি আৰু ভিডিঅ' তেনেকৈ বনোৱা নাছিলোঁ, কাৰণ কেলৈ দোকানটো অলপ মই বিজি থাকিবলগীয়া হ'ল। তাতে তেনেকৈ আছিলোঁ। এতিয়া 8টা বাজি গ'ল, ভাত পানী খাব হৈ গ'ল। আৰু আপোনালোকক খাব হ'ল নাই ক'ৰবাত কমেণ্ট জনাব। আৰু এইফালে পাপাই ফুৱাই আছে জুই। ত' আজিলৈ ভিডিঅ'টো ইমানে। কাইলৈ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ কি দিলেন টাটা, বাই বাই।